হেল্ল' ফ্ৰেণ্ড, মই ঘৰৰ পৰা ওলালোঁ আজি ফেক্টৰীলৈ যাওঁ। ফেক্টৰীত মানে গাড়ীখন থৈ আহিলোঁ, মোৰ তিনিচকীয়া ডেঞ্জাৰ গাড়ীখন যোৱা ভিডিঅ'টোত দেখাইছিলোঁ যে তাতে পাত নিছিলোঁ। তাৰপাছত এতিয়া মানে টাইমটো 1টা বাজি গ'ল, মানুহখনে ভাত খাবলৈ গৈছে। তো সেইটো কাৰণে গাড়ীখন ফেক্টৰীত থৈ আহিলোঁ। বহুত দূৰ আছে, 1 কিলোমিটাৰ নহয় আৰু ইয়াৰ পৰা। আমাৰ ঘৰৰ পৰা ওলাই আহিছোঁ, আপোনাৰ ফেক্টৰী ৰাস্তাটো আজি দেখাই দিম। এইটো আমাৰ সন্মুখৰ গেট। তাৰপাছত আমাৰ এই ভাইটিটোৱে মই গৈছোঁ গাড়ীখন লৈ আহিমগৈ এতিয়া। আমাৰ তিনিচকীয়া ডেঞ্জাৰ গাড়ীখন ঘৰৰ পৰা পোনে ওলাইছোঁ আৰু আমাৰ ঘৰটো এনেকুৱা দূৰৰ পৰা দেখিবলৈ। এইবিলাক বাগানবিলাক আমিয়ে চোৱা চিতা কৰোঁ। বাগানখন অলপ ডাঙৰ আছে, এইফালে পাছফালেও আছে। তাৰপাছত এইখন এখন বাগান, এখন বাগানত আমিয়ে চোৱা চিতা কৰোঁ। মানে এইখিনিতে ফোন এটা আহিলে, ফোনটো অহাৰ পাছতে মই এতিয়া ভিডিঅ'টো কাট খাই গ'ল। মই বেছি দূৰ অহা নাই, এইডোখৰতে ফোনটো আহিছিলে। তাৰপৰা মই ৰাস্তাটোত আহি আছোঁ। এখন আমাৰ বাগানখন অলপ ডাঙৰ আছে। মই আপোনাৰ আজি হাবুং ফেক্টৰীটো মই দেখাই আছোঁ। আমাৰ যিটো চাউল যোৱা বৰৰাজোৱা নে সৰুৰাজোৱা, বৰৰাজোৱা যিটো হাবুং ফেক্টৰী, সেইটোলৈ আমি গৈ আছোঁ। সেইটো আপোনাক আজি ক্লিয়াৰ দেখাই দিম। ফেক্টৰীৰ ভিতৰতো অলপ সোমাম। তাৰপাছত আমি গৈ থাকোঁ, ইয়াৰ ভিডিঅ'খিনি আপোনাক দেখাই আছোঁ। ৰাস্তাটো আমাৰ ঘৰৰ পৰা কিমান দূৰ যাব লাগে। আমি মেইন ৰাস্তা উঠিলোঁ, বেছি দূৰ নহয়। এইডোখৰৰ পৰা হাবুং তিনিআলিলৈ বেছি দূৰ নহয়। ইয়াৰ পৰা এতিয়া মেইন ৰাস্তাৰ পৰা আমি আমাৰ ঘৰৰ পৰা ওলাই আহি পিনে বাওঁহাতে ৰাস্তাটো আহিব লাগে। আহি আছোঁ আৰু বেছি দূৰ নাই। ইয়াৰ পৰা গৈ পিনে আমি আগতে এটা টাৰ্ণিং পাম। টাৰ্ণিংটো ঘূৰি গৈ পিনে আৰু 100 মিটাৰ গ'লে মানে আমি হাবুং ফেক্টৰীটো পাই যামগৈ। আপুনি চাই থাকক হাবুং ফেক্টৰীটোৰ ৰাস্তাটো আমাৰ ঘৰৰ পৰা কিমান দূৰ। এইটো আমাৰ বৰৰাজোৱা, এইটো এটা নামঘৰ। নামঘৰটো বনাই আছে। নামঘৰটো বনাই হোৱা নাই এতিয়ালৈকে। আমাৰ গাঁৱৰ পৰিৱেশবিলাক এনেকুৱাই। আজি ধাৰাসাৰ বৰষুণ দি আছিলে, এতিয়া পাছবেলা অকণমান সময় বৰষুণটো এৰুৱালে। তাৰপৰা এতিয়া আৰু চিপ চিপকৈ পৰি আছে আৰু। তাৰপিছত ব'লক, ফেক্টৰী পাবলৈ বেছি সময় নাই। এতিয়া এপ্ৰিল মাহৰ এতিয়া মে' মাহৰ এতিয়া আপোনাৰ 15-20 তাৰিখমান সোমালে। আৰু এতিয়া গছত কঁঠাল লাগি আছে। কঁঠাল ধৰিব পাৰিছেনে? কঁঠাল লাগি আছে, পাত কঁঠাল। এজোপা কঁঠাল ঠিকছে লাগিছে বাৰু। সময়ত খুজিব লাগিব, এটা দুটা খাবলৈ দিব। তাৰপৰা এইটো আমাৰ টাৱাৰ এটা আছে, BSNL টাৱাৰ। ইয়াতে BSNL চিমটো টাৱাৰটো পূৰা ফুল নেটৱৰ্ক পায়। বাকী এয়াৰটেল, জিঅ' এইবিলাক অলপ কম চলে। হ'লেও চলি থাকে। 5 ঘাটৰ ভিতৰত 3 ঘাট চলে, 4 ঘাট চলে, তেনেকুৱা ফুল নেট টাৱাৰটো নেটৱৰ্কটো নাপায়। আৰু যদিহে BSNL চিম চলায় তেতিয়াহ'লে ফুল নেটৱৰ্ক পায় ইয়াতে, কেলৈ ইয়াতে টাৱাৰটো ওচৰতে আছে। তাৰপাছত আমি এই টাৰ্ণিংটো ঘূৰাৰ পাছতে আমি বৰৰাজোহাৰ হাবুং গেটখন পাম আৰু হাবুং ফেক্টৰীটো পাম। তাৰপৰা গেটৰ পৰা সোমাই যাম। ভিতৰৰ পৰিৱেশটো অকণমান দেখাম, তাতে সুধি ল'ম। যদিহে ভিডিঅ' কৰিবলৈ পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে ভিডিঅ'টো কৰিম আৰু নহ'লে ভিডিঅ'টো অফ কৰিব লাগিব।
বাহিৰৰ পৰা। আমি হাবুং ফেক্টৰীটো অলপ দেখি পাইছোঁ, এইয়া হাবুং ফেক্টৰীটো অলপ চলপ দেখি পাইছোঁ। এইয়া দূৰৰ পৰা এনেকুৱা দেখি পাইছোঁ, অলপ ওচৰৰ পৰা চামগৈ আৰু গৈ পিনে। এইটো আমাৰ মানে মহাগুণ্ডা, দাঁত নাইকিয়া দাঁতোলা। ই কিন্তু ভাওনা পাত বৰ ধুনীয়া পাত কৰিব পাৰে, হয়নে ল'ৰা? ইয়াৰ নামটো কি কৈ দিম? মংলু গোৱালা। ই কিন্তু একদম পূৰা ডেঞ্জাৰ মানুহ হয়। হাবুং ফেক্টৰীৰ ওচৰতে এখন দোকান আছে। দেখা হাৰ্ডৱেৰ ইয়াতে হাৰ্ডৱেৰ বস্তু পায়, শিল বালি ইয়াতে থৈছে। তাৰপৰা হাবুংটো দূৰৰ পৰা মানে একেবাৰে ওচৰে পালোহি। খোজকাঢ়ি অহাৰ কাৰণে অকণমান টাইম লাগিলে, 5 মিনিট। এতিয়া ধৰি লওক মোৰ 6-7 মিনিট লাগিলে আমাৰ ঘৰৰ পৰা। যদিহে মটৰচাইকেলত আহে তেতিয়া 1 মিনিট 40 ছেকেণ্ড 50 ছেকেণ্ড এনেকুৱা লাগিব। তাৰপাছতে হাবুঙৰ গেটখন আমি পালোহি আৰু হাবুং ফেক্টৰী গেটখন পালোহি আৰু। ইয়াতে CC কেমেৰা লাগি আছে ওপৰতে। তাৰপৰা মই কথা এষাৰ সুধি লওঁ। তো আমাৰ চিকিউৰিটি দাদাক কথাষাৰ আগতে সুধি লওঁ। ঠিক আছে, ইয়ালৈকেতো হ'লগৈ বাৰু ভিডিঅ'টো। তাৰপৰা দূৰৰ পৰা দেখাই দিছোঁ এইখন এনেকুৱা। এইটো নাযাবি, দূৰৰ পৰা দেখিবলৈ বাৰু এনেকুৱা ভিডিঅ'খন। তাৰপাছত ভিতৰত গৈ পিনে এবাৰ সুধি ল'ব লাগিব, কেলৈ ব্লগ বনাইছোঁ নহয় জানো। এইটো ভিডিঅ'টো যদি পাছত ছ'চিয়েল মিডিয়াত যদি নুসুধাকৈ পাৰ্মিশ্যন নোহোৱাকৈ যদি দি দিওঁ, তেতিয়াহ'লে মোৰ কাৰণে অলপ বিপদ হৈ যাব পাৰে। ফেক্টৰীটো বাৰু ধুনীয়াকৈ দেখি পাইছোঁ আমি। তাৰপাছত মোৰ ফৰ্চুনাৰখন সেই ইয়াত থৈ দিয়া আছে কাটাৰ ওচৰত। মই অকণমান জুম কৰি দিছোঁ, এইখন ফৰ্চুনাৰখন মোৰ লগত। তাৰপাছত আমি যিমান পাৰোঁ ভিতৰলৈ যাওঁ। দূৰৰ দৃশ্যটো মই দেখাই দিছোঁ, ওচৰত গৈ পিনে এবাৰ সুধি চাওঁ, সুধি পিনে মই ভিডিঅ'টো বনাম আৰু। মোৰ ফৰ্চুনাৰখন সেইখন এবাৰ ভিতৰত গৈ পিনে সুধি লওঁ আগতে। মই আহি পিনে ভিতৰ পালোঁহি ফেক্টৰী, কিন্তু ফেক্টৰীৰ ভিতৰডোখৰ মই দেখাব নোৱাৰিম আৰু। এইডোখৰ দেখাইছোঁ এনেকৈ। তাৰপিছত এনেকুৱা দেখিবলৈ। তাৰপিছত ইয়াতে আমাৰ কোৱালিটি টেষ্ট কৰে। তাৰপিছত তাৰপৰা আহি পিনে ইয়াতে মানে ইয়াত প্লাণ্টবিলাকত মানে পাতটো ঢালিব লাগে। ভিতৰটো অকণমান দেখাইছোঁ, পূৰা হাৱা মাৰি আছে, ইয়াতে আন্ধাৰ এনেকুৱা আছে। ইয়াতে মানে ঘৰটো ইয়াতে পাত মেলিব। তাৰপাছত এতিয়ালৈকে কোনো গালি দিয়া নাই, চিকিউৰিটি আহিছে, চিকিউৰিটি গালি দিয়া নাই বাৰু এতিয়ালৈকে। আৰু মানুহ নাই যে এইটো কাৰণে পাৰ্মিশ্যন ল'বলৈ নোৱাৰোঁ। আৰু ভিতৰতে ইঞ্জিন কি আছে সেইবিলাক মই নেক্সট ভিডিঅ'ত দেখাম। আপোনালোকে কমেণ্ট কৰিব ভিতৰৰ ইঞ্জিনবিলাক, ফেক্টৰীৰ ভিতৰৰ ইঞ্জিনবিলাক কেনেকৈ চাপত বনাই যদি দেখিবলৈ আছে, তেতিয়াহ'লে মোক কমেণ্টত আপুনি জনাব। তেতিয়া মই আপোনাক মানে যিমান পাৰিম ভিতৰৰ পৰা ইঞ্জিনটো অকণমান চেষ্টা কৰি পিনে দেখাম। ঠিক আছে।